জানো 2697 আছাম ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ চেনেলটিৰ প্ৰধান উদ্দেশ্যই আছিল অসমৰ কিছু সেউজীয়া পৰিৱেশৰ লগতে সৰু সৰু কিছু ঠাইৰ সবিশেষ আপোনালোকৰ আগত দাঙি ধৰিম, লগতে ভিডিঅ' কৰিম আৰু এনেকৈয়ে ময়ো আগবাঢ়ি যাম। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি, ঘৰৰ পৰা ওলাই আহিবলৈ একেবাৰে সময়ে নাপাওঁ। আজি এই সেউজীয়া পৰিৱেশ লগতে গছ-গছনিয়ে মোৰ মনটো কিমান হেঁপাহ আৰু আনন্দৰ ঢৌ তুলিছে ক'ব নোৱাৰিম। মৈদামসমূহ দেখিছেনে? এয়াই হৈছে আহোমসকলৰ 600 বছৰ ৰাজত্বকালৰ কিছু স্মৃতি। আহোম ইতিহাসৰ বুকুত আজিও জিলিকি থকা এইখনেই হৈছে বৰ্তমানৰ চৰাইদেউ জিলা। শিৱসাগৰ জিলাৰ ওচৰতে লাগি থকা চৰাইদেউ জিলালৈ আপোনালোকেও এবাৰ আহক। যদি অহা নাই, চাই যাওকহি চৰাইদেউৰ পৰিৱেশ। সেই উদ্দেশ্যই আজি আমি সকলোৱে চৰাইদেউত উপস্থিত হৈছোঁহি আৰু বিলীন হৈছোঁ চৰাইদেউৰ বুকুত। এয়াই হৈছে মৈদামসমূহৰ কিছু চাবলগীয়া প্ৰদৰ্শনী বা দৃশ্য। মৈদামসমূহৰ ভিতৰত পোৱা কিছু বস্তু ইয়াতে সজাই ৰাখিছে। নতুন বছৰৰ লগতে শিক্ষামূলক যাত্ৰাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমগুৰি টাউনত আৰু এয়া আমগুৰি টাউনৰে দৃশ্য। যিহেতু আজি আমি চৰাইদেউ জিলালৈ ৰাওনা হৈছোঁ, ছাত্ৰ-ছাত্ৰী, ছাৰ বাইদেউ আৰু লগতে আমাৰ গাৰ্জেনসকল আৰু আমি সকলোৱে মিলি শিক্ষামূলক যাত্ৰা আৰম্ভ কৰিছোঁ। LP স্কুলৰ পৰা আজি খুব লৰালৰিকৈ আহিলোঁ আৰু আহি বৰ্তমান চৰাইদেউৰ মাটিত উপস্থিত হৈছোঁহি, মানে চৰাইদেউ মাটিত ভৰি থৈছোঁহি। যোৰহাটৰ পৰা আহি চৰাইদেউ পালোহি। এইবাৰ সকলোৱে মিলি চৰাইদেউলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া প্ৰায় আহি চৰাইদেউ পালোহি আৰু আহি প্ৰায় সকলো নামিছে ইতিমধ্যে আৰু সকলো যা-যোগাৰ কৰিছে আৰু ময়ো ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আৰু চৰাইদেউত কি আছে আজি আপোনালোকক সকলো দেখাম আৰু সকলো আপোনালোকে দেখিবলৈ পাব আৰু চাই কেনে পালে নিশ্চয় জনাব। আৰু এইফালে আমাৰ বেটা-বেটি সিহঁতৰ লগৰ যিহেতু স্কুল ফালৰ পৰা আহিছে আৰু বছৰটো শেষৰ ফালে আৰু নতুন বছৰ আৰম্ভণি সময়ছোৱাতে প্ৰত্যেক বছৰে লুংপুৰীয়া LP স্কুলৰ পৰা আমি শিক্ষামূলক ভ্ৰমণৰ বাবে আহোঁ আৰু এইবাৰ শিক্ষামূলক ভ্ৰমণৰ লগতে পিকনিক খোৱাৰো আয়োজন কৰা হৈছে আৰু সেয়েহে আমি আজি সকলোৱে চৰাইদেউত। এয়া আমি সকলোৱে মিলি ব্ৰেকফাষ্ট আৰম্ভ কৰিছোঁ। ব্ৰেড, কণী, কমলা লগতে গৰম গৰম চাহ। যিহেতু ৰাতিপুৱা ঘৰত চাহ খাই ওলাই আহিলোঁ, খুব ভোকো লাগিছে দিয়কচোন আৰু খোৱাৰ পিছতে আমি চৰাইদেউ মৈদামসমূহ চাবলৈ যাম, গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে আমাৰ পাহিয়ে ফ্ৰেণ্ডছৰ লগত ফটো তুলিছিলে আৰু আমিও একপি, মাক পুতেক জীয়েকে একপি চেলফি তুলিলোঁ আৰু আনফালে স্কুলৰ সকলো বন্ধু-বান্ধৱে মিলি একপি ফটো তুলিছিলে আৰু এইফালে আমাৰ বাইদেউ দুগৰাকী আৰু আমাৰ গাৰ্জেনসকল। গেটৰ সন্মুখত বিশেষকৈ এখন সৰুকৈ মেলা বহিছে বুলি ক'ব পাৰি আৰু এয়া আহি আমি পোনপ্ৰথমে চৰাইদেউৰ গেটৰ সন্মুখত, যিহেতু ভিতৰ ভাগলৈ যোৱা সময়ত টিকেট ল'বলগীয়া হয় আৰু সেয়েহে আমি ইয়াতে অলপ সময়ৰ বাবে ৰখিবলগীয়া হৈছে টিকেটৰ বাবে। আৰু এয়াই হৈছে মৈদামসমূহৰ সন্মুখৰ ভাগ, মানে গেটৰ সন্মুখৰ ভাগ আৰু এয়া আৰু আমিও এতিয়া লাহে লাহে ভিতৰ ভাগলৈ সোমাবলৈ আৰম্ভ কৰিছোঁ। আৰু এইফালে এইটো দেখিছেনে? এইটো হৈছে জিৰণি ঘৰ আৰু ইয়াতে জিৰণি ল'ব পৰা যায়, জিৰণি কোঠা বুলি লিখা আছে। আৰু যিহেতু এবাৰ ময়ো প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আপোনালোকক যি দেখোঁ তাকে দেখুৱাই গৈ আছোঁ। ব'লক দেখোন, চাই থাকক। চাৰিওফালে সেউজীয়া পৰিৱেশ, আৰু আমিও আজি এই সেউজীয়া পৰিৱেশ চাবলৈকে চৰাইদেউলৈ বুলি আহিলোঁ, নহয়নে? অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব। আৰু আমি আহি যিহেতু একেবাৰে মৈদামৰ ওচৰ পালোহি আৰু মৈদামৰ ওপৰত উঠিবলৈ একেবাৰে মানা আছে আৰু সেয়েহে আমি মৈদামৰ কাষে কাষে আগুৱাই গৈ আছোঁ। আনফালে বালি আৰু শিলগুটি পেলাই থৈছে, হয়তো কিবা পকা কাম চলি আছে আৰু এইফালে ডাঙৰ ডাঙৰ গছ-গছনিবিলাক চাই আৰু মৈদামৰ কাষে কাষেও ডাঙৰ ডাঙৰ কিছু গছ-গছনি দেখিবলৈ পোৱা গৈছে আৰু আমি এই গছ-গছনিবিলাক চাই আগুৱাই গৈ আছোঁ। ইয়াতে চৰাইদেউৰ বিষয়ে দুআষাৰমান কৈছোঁ। চৰাইদেউ জিলাৰ এক উৎকৃষ্ট নিদৰ্শনেই হৈছে ইয়াত থকা মৈদামসমূহ। চৰাইদেউ মৈদামসমূহৰ বাবে বিখ্যাত। চৰাইদেউ জিলিকি থকা পৰ্বতীয় নগৰ বুলিও জনা যায় আৰু এয়াই হৈছে চৰাইদেউ আৰু আপোনালোকে ভালকৈ চাওক। আৰু চৰাইদেউ আছিল আহোমসকলৰ প্ৰথম ৰাজধানী আৰু এই মৈদামসমূহেই আছিল আহোমসকলৰ এক পবিত্ৰ
স্থান। মৈদাম হৈছে আহোম স্বৰ্গদেউ কোঁৱৰী আৰু অভিজাত আহোমসকলৰ সমাধি ক্ষেত্ৰ। মৈদামসমূহৰ কাষে কাষে জিৰণি ঘৰ লগতে চকী বা চেয়াৰ সাজু কৰি ৰাখিছে আৰু আমিও এই সৰু পথেদি আগবাঢ়ি গৈ থাকিলোঁ। মৈদামৰ কাষে কাষে এইফালে কিছু প্ৰদৰ্শনীও দেখাইছে আৰু সেইফালে ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইফালে সংৰক্ষণ প্ৰক্ৰিয়া চলি আছে আৰু সেয়েহে এই মৈদামৰ ভিতৰত আমাক সোমাব দিয়া নাই। আৰু আনফালে আহি আমি এটি জিৰণি ঘৰ পালোহি আৰু ইয়াতে আমি সকলোৱে বহি অলপ জিৰণি লৈ ল'লোঁ। আৰু সঁচাকৈ হয়তো বহুত ভাগৰ লাগিছে আৰু আমাৰ এয়া লোণপুৰীয়া স্কুলৰ টিমটোৱে আহি পিনি আমি ইয়াত সকলোৱে জিৰণি ল'লোহি আৰু বিশেষকৈ ক'বলৈ ভাষা নাই। আজি এই দিনটোৰ কথা ইতিহাসৰ দৰে আমাৰ মনতো সদায় জিলিকি থাকিব আৰু ছাত্ৰ ছাত্ৰীৰ লগতে যেন গাৰ্জেন হিচাপে আমিও আহিবলৈ সুবিধাকণ পাইছোঁ আৰু সেয়েহে সকলোকে ধন্যবাদ জনাইছোঁ আৰু স্কুলৰ ছাৰ বাইদেউসকলকো আজি ধন্যবাদ জনাইছোঁ আৰু আমি আগুৱাই গৈ আছোঁ আৰু এইবাৰ একেবাৰে নামি আহিছোঁ যিহেতু ভাগৰ লাগিছে আৰু যিখিনি পাৰিলোঁ আপোনালোকক তাকেই দেখুৱালোঁ আৰু এইজোপা একেবাৰে পুৰণি গছ সেয়েহে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত বহুতো গছ গছনি সংৰক্ষণ কৰা হৈছে। মধুৰিআম, চাচি সকলো গছ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে আৰু গছবিলাকো আমি দেখিলোঁ আৰু আমি পুনৰ উভতি আহিছোঁ আৰু আমি একেবাৰে চৰাইদেউ মৈদামসমূহৰ ভিতৰৰ পৰা একেবাৰে ওলাই আহিলোঁ আৰু এইখন হৈছে মেইন গেটখন আৰু পৰিৱেশটো এবাৰ ভালকৈ আপোনালোকক দেখুৱাই দিছোঁ। পিছে বহুতো চাবলগীয়া থাকি গ'ল আৰু শেষত ভাগৰো লাগিলে আৰু সেয়েহে এইফালে ছাত্ৰ ছাত্ৰীসকলে আজি পিকনিক খোৱা আৰম্ভ কৰিলে। শিক্ষা ভ্ৰমণৰ লগতে সিহঁতি আজি পিকনিকো খালে বুলিয়েই ক'ব পাৰিব যিহেতু লাষ্ট ডিচেম্বৰ আৰু নতুন বছৰ আহি আছে আৰু সেয়েহে মাক দেউতাক আৰু ছাৰ বাইদেউসকলৰ লগত আজি সিহঁতি সকলোৱে আনন্দকে আৰু ফূৰ্তিকে এসাঁজ ভালকৈয়ে খালে। সঁচাকৈ দেখি ভাল লাগিছে। LP স্কুলৰ ছাৰজনেও আজি হাতে কামে লাগিছে আৰু সঁচাকৈ সকলোৱে কষ্ট কৰাৰ বাবে আজি আমি ইয়াত এনেকৈ এসাঁজ খাবলৈ পালোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে। আৰু একেবাৰে শেষত চৰাইদেউৰ পৰা আমি বিদায় লৈছোঁ আৰু চৰাইদেউলৈ বুলি সোমাই যোৱা এই ৰাস্তাটো সঁচাকৈ লেখত ল'বলগীয়া। আটক ধুনীয়াকৈ সজাই ৰাখিছে ৰাস্তাটো। সঁচাকৈ এনেকুৱা ৰাস্তা দেখিবলৈ আজিকালি প্ৰায় কম আৰু সহজতে এনেকুৱা ৰাস্তা দেখা নাযায়। সঁচাকৈ ৰাস্তাটো কিন্তু লেখত ল'বলগীয়া।